সৰি হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ বহুত নম্বৰত ভিডিঅ' এটা দিবলৈ কাৰণে আকৌ প্ৰস্তুত হৈছোঁ আৰু মোৰ লগত আছে মোৰ মানুহজনী পখিলা পাতৰ সিও মানে ওলাই আছে আমি একেলগে যাব বিচাৰিছোঁ মানে মন্দিৰলৈ কি কয় আজি যিহেতু লক্ষী পূজা হয় লক্ষী পূজা আমাৰ সিদ্ধাৰ্থ মই আৰু পখিলা আৰু মোৰ বাইদেউ তাৰমানে সি ওলাই ৰেডি হৈ আছে এয়া তেজপুৰৰ পৰা আহিছে আমি মানে গোটেইখিনি এনেকৈ ৰেডি হৈ আছোঁ এই চাওক মোৰ বাইদেউ ওলাই আছোঁ মানে এতিয়া আৰু ৰেডি হৈছে পখিলাই ধুনীয়াকৈ ষ্টাইল কৰি আছে আৰু ময়ো একদম পূৰা দেখা পাইছে নহয় এয়া একদম গোটেই একদম পূৰা গেটআপত আহি গ'লোঁ এতিয়া গামোচা এনেকৈ ল'ম লৈ মানে আৰু দেৱীক দৰ্শন কৰিব যাম আৰু কি কয় বন্ধুসকল ব'লক আপোনালোকেও যদি যোৱা নাই যাওক এইফালে আমাৰ পূজাও আহিছে মানে একদম পূৰা মানে দুৰ্গা পূজাত আহিব নাপালে মানে লক্ষী পূজাতে আহি গ'ল তেখেতলোকে আহি পিছত এতিয়া মানে একেলগে সকলোৱে যাম আৰু মানে সিদ্ধাৰ্থ আৰু মানে পূজা সিহঁতে ধুনীয়াকৈ ওলাই গ'ল আৰু আমাৰ বাইদেউহঁতো ইয়াত ধুনীয়াকৈ গামোচা দি দিছে তাৰপিছত এই আমাৰ পখিলা সিও মানে ঐ হয় নেকি ওলাই ইমান দেৰিলৈকে বা জল্দি ওলা আকৌ বা হেণ্ডুখন লৈছোঁ হেণ্ডুখন ল'ব লাগিব মোৰ এইটো হেৰি হয় না তাৰপিছত আমাৰ এই নন্দিনী ওলাই ৰেডি তাৰপিছত ময়ো মানে একদম পূৰা ৰেডি পূৰা গেটআপত তাৰপিছত এই আমাৰ মানে বাবা এইটো বহি আছে তাৰপিছত এই আমাৰ দেউতা মোৰ শহুৰ দেউতা হয় আৰু বহি আছে তাৰপিছত এই আমাৰ মা হয় এই আমাৰ মা বহি আছে তাৰপিছত আমি আজি মানে গোটেই দিনটো ধুনীয়াকৈ লক্ষী মাক মানে আৰাধনা কৰিলোঁ পূজা পাতল কৰিলোঁ নাম গুণ গালোঁ যোৱাৰ পিছত এয়া দেখা পাইছে আপোনালোকে আৰু মানে আমিও এতিয়া এই দেখা পাইছে আপোনালোকে এইবিলাক কি চাকি বন্তিবিলাক জ্বলাইছে এনেকৈ ধুনীয়াকৈ মানে গোটেই ৱালৰ মানে ওপৰেদি এনেকৈ ধুনীয়া জ্বলাই থৈছে আৰু এটা ধুনীয়া লাইট দি দিছে ফকাচিঙৰ কাৰণে তাৰপিছত এয়া চাওক আমি মানে প্ৰৱেশ কৰিলোঁ ইয়ালৈ বৰ্তমান এয়া চাওক মানে ধুনীয়াকৈ সেৱা কৰি মানুহবিলাক আহি আছে আমাৰ খুৰী হয় ডাঙৰ খুৰী বা সৰু খুৰী হয় হ'লেও মানে ধুনীয়াকৈ এতিয়া সেৱা কৰি আহিছে এতিয়া আমি আহিছোঁ ইয়ালৈ সেৱা কৰিবৰ কাৰণে ৰাইজ বেছি নাই বাৰু মানে আমি একদম ফাৰ্ষ্ট টাইম আহি গৈছোঁ ৰাতি হ'লেহে ৰাইজবিলাক আহেতো এইটো কাৰণে আমি ফাৰ্ষ্ট টাইম আহি গৈছোঁ মামা কেনেকৈ লক্ষী পূজা এবাৰ লক্ষী পূজা কেনেকুৱা ভাল হৈছে ভালে কিবলৈ হৈছে আৰু আজি ৰাতিটো গোটেই নামবোৰ চলি লাগিব মানে প্ৰগ্ৰাম আছে আজি দিহানাম চলিব আৰু পূৰা গোটেই ৰাতি চলিব গোটেই ৰাতি চলিব ভালে কুশলে চলাব বুলি ভাবিছোঁ হয় 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 আৰু সকলোকে কুশলে আই গোসাঁনীয়ে সকলোকে কুশলে ৰাখিব সেইটোৱে কামনাৰে আমি পূজা ভাগ কৰিছোঁ হয় 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 ইয়াত কোনো ভুল ভাতি নোহোৱাকৈ সুচাৰুৰূপে যে আই গোসাঁনীয়ে চলাই নিয়ে এইখিনি আই গোসাঁনীৰ চৰণত প্ৰাৰ্থনা ঠিক আছে আমিও সেৱাভাগ ল'ব আহিলোঁ এয়া আমাৰ বামুণ আৰু লেটুকাই বুলি কয় এয়া চাওক এয়া আমি এয়া ধূপ ধূনা জ্বলাইছোঁ Hei mang bukan ya pengusaha bisa kisah মনত যি ভাৱনা আছে পূৰ্ণ কৰি জয় লক্ষ্মী মাকে জয় জয় লক্ষ্মী মাকে জয় জয় লক্ষ্মী
এতিয়া যে দেৱীক সেৱা শুশ্ৰূষা কৰি হ'ল এতিয়া আমি মানে ঘৰলৈ যাবলৈ গোটেইখিনি ওলাইছোঁ আৰু মানে ঐ নাযাওঁ ঘৰলৈ যাবলৈ মন নাই নেকি হা এই ৰাতিটো থাকিবি নেকি মই হ'লে নাযাওঁ দেই মোৰ টোপনি আহিব এতিয়া তহঁতে যাবি না টোপনি আহিছে এই চাওক এতিয়া আহিছে মেইন কেমেৰামেনটো মানে আমাৰ ইয়াৰ খুৰা চাওক খুৰা এইফালে মুখখন চাই দে এই চাওক এইটো এতিয়াহে আহিছে এইটো মোবাইল লৈ লাগিছে ৰাতি থাকিলে বহুত দিগদাৰ হয় ন তাৰপিছত আহি মানে আকৌ মানে ঘৰ পালোং আহি আৰু এয়া ঘৰ পাই মানে এয়া আমাৰ খুৰীদেউ মানে ভাগৰ লাগি গ'ল নহয় বুঢ়ী হৈছে যে এয়া বহি আছে তাৰপিছত আমাৰ বাইদেউ বহিলে আমাৰ মা মানে বহা জেগাতে বহিয়ে আছে উঠিব পৰাই নাই আৰু তাৰপিছত আৰু ধুনীয়াকৈ আমাৰ সিদ্ধাৰ্থ নকয় এয়া আমাৰ খিলা হ'ব ভাল ভিতৰত নাযাওঁ এতিয়া অলপ ভাল লাগিব তাৰপিছত সেয়া আমাৰ মা লক্ষী চাওক এইটো আমাৰ ঘৰৰ মা লক্ষী দেই এইটো চাওক এই দেখিছে